হেল্ল' গাইজ, মই এতিয়া আহি পালোহি আমাৰ বাৰীৰ চুকত। মই আপোনালোকক এনেকুৱা এজোপা গছ দেখাম। আপোনালোকৰ ফালে কি বুলি কয় সেইজোপা মোক কমেণ্ট কৰি জনাই দিব। আপোনালোকক মই দেখাই দিম। এতিয়া মানুহবোৰৰ খুব কাহ হৈছে নহয়নে বাৰু? কাহ মানে একদম শুকান কাহ। মানুহে মানে কাহি মানে একেবাৰে ওলাই যায়, মানে কি খেকা। সেইকাৰণে কৈছোঁ, মই যিজোপা আপোনাক গছ দেখাম আপোনালোকে তাৰ ছাল কাটি যদি আপোনালোকে পানীত ভিজাই থৈ ৰাতিপুৱা যদি খালী পেটত খাই দিয়ে নহয়, কাহ একেবাৰে আৰু নাইকিয়া হৈ যাব। আপোনালোকে সেই গছজোপা চাব। আপোনালোকৰ ফালে কি বুলি কয় সেইজোপা গছ মোক কমেণ্ট কৰি খালি জনাবলৈ নেপাহৰিব। এইজোপা দেখিছেনে? এইজোপা চিনি পাইছেনে বাৰু? এইজোপা গছজোপা এইডাল দেখিছেনে? এনেকৈ মানে এইডাল আমাৰ ঘৰত মানে বিধুম আছে। আৰু এইডালক কি গছ কয় বা কি লতা কয়, সেই লতাডালৰ নাম জানে যদি আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব। মই জানো, খালি আপোনালোকক সুধিছোঁ আপোনালোকৰ ফালে কি বুলি কয় আৰু আমাৰ ফালেও নামটো কি বুলি কয় মই কৈ দিম। খালি আপোনালোকে এডাল ইয়াৰ অলপ এনেকৈ ছাল এৰুৱাই ল'ব। এৰুৱাই পিনি পানীত ভিজাই থ'ব ৰাতিটো। তাৰপিছতে সুদা পেটত বা খালী পেটত এঘুটি খাই দিব। তাৰপিছত আৰু কাহ একেবাৰে মোৰ এনেকুৱা কাহ হৈছিলে এইডালৰ ছাল খাই এতিয়া একেবাৰে আৰু কাহ নাই। সেইকাৰণে কৈছোঁ। আৰু এইডাল অকল কাহৰ কাৰণেই নহয় আকৌ দেই, প্ৰেছাৰ চুগাৰ চবতে ভাল। সেইকাৰণে মই আনি ঘৰত এডাল মই ৰুই ল'লোহি। এতিয়া একেবাৰে মোৰ ঘৰত মানে আৰু অজস্ৰ। মই এইডাল লতা সকলোকে দিওঁ আৰু নিয়েও। কোনোবা কাহি একেবাৰে আৰু লেবেজান হৈ যায়, মই কওঁ আৰু মই বোলো এনেকুৱা লতা এডাল আছে খাই দিবাচোন। তাৰপিছত খাই ভাল পাইচোন। তাৰপাছতে আকৌ দুদিনমান পাছতে আকৌ বিচাৰি আহে। সেইভাগে কাটোতে মোৰ আইধাই পৰিছে, গম পায়নে? একেবাৰে আৰু এই হেৰি হৈ গৈছিলে এইডাল কিমান শকত হৈ গৈছে। একদম তলৰ পৰা আছে এইডাল দিছে এইডাল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই।